बाक्सानि बरमायाव हानि फोरमानलाइ राननाय मेला खुंफुंदों। बिटिआर हालामाव आगु समनिफ्रायनो रायजो जाबोनाय थागिबि हारिफोरनो हानि फोरमानलाइ राननाय मेला खुंफुंदों। बाक्सा जिल्लानि बरमायाव बिटिआरनि गाहाय मावफुंगिरि प्रमद बर'नि नुजाथिनायाव हानि फोरमानलाइ राननाय मेला खुंदों। बिटिआर हालामाव रायजो जाबोनाय साफ्रोमबो सुबुंफोरानो थांना थानायनि मोन्थाइ महरै हानि फोरमानलाइखौ मोनफुंहोनो आथिखालनि खुंथाय गोहो सोरखारा गोख्रों खामानि मावनायखौ फोरमायथिदों CEM प्रमद बर'आ। बेजों लोगोसेनो बैसोमुथि बिथांखिनि गेजेरजों जाख्ल'नाय गैयै रांनि लेनदेन गैयै गोग्गो राहाजों हानि फोरमानलाइखौ रानना होनो थाखाय आथिखालनि खुंथाय गोहो सोरखारा राहा लादों आरो बेनि थाखाय दाब दाब जायगायाव सार्भे खालामनाया सोलिगासिनो दं होनना फोरमायथिदों CEM प्रमद बर'आ। बेजों लोगोसेनो BTC बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिखौ गोख्रों रावजों सोंखारिनायखौ नुनो मोन्दों। আগৰ গভৰ্ণমেণ্টবিলাক আগৰ যিবিলাক ৰাজনীতি কৰিছিলে তেখেতসকলৰ ৰাইজক এইবিলাক কথা কৈ পেলাই ভোট লৈ আছিলে, কিন্তু ৰাইজক ঠগাই আছিলে। কিন্তু আজি 2 বছৰ হ'বলৈ গৈ আছে আমাৰ অহা 20 তাৰিখত। তো এইখিনি সময়ৰ ভিতৰতে আমি বড়োলেণ্ডৰ ডাঙৰ এটা সমস্যা সমাধান কৰিলোঁ, যে বহুত সমস্যাৰ ভিতৰত এইটো এটা সমস্যা। ইয়াৰ আগত আমি 99ৰ সমস্যা সমাধান কৰিছোঁ, যিটো 99 চাকৰিৰ কিমান বছৰ তেখেতসকলে মানে অনাহাৰে ডিউটি কৰিছিলে, কষ্ট কৰিছিলে। বহুতে পইচা লৈও তেখেতসকলৰ পৰা ঘুষ লৈও কাম কৰি দিয়া নাছিলে। 99ৰ শিক্ষকৰ সমস্যা সমাধান হ'ল। এতিয়া আমি ভূমিৰ সমস্যা, নিজৰ যিটো উত্তৰাধিকাৰী হিচাপে যিটো ভূমিৰ ট্ৰান্সফাৰ হ'ব লাগে, ক্লাছিফিকেশ্যন হ'ব লাগে, নামজাৰি হ'ব লাগে, এইবিলাক কথাত বহুত বছৰৰ পৰা ঘূৰাই আছিলে। তো এতিয়া আজি আমি বৰমা ৰাজহ চক্ৰৰ আণ্ডাৰত শুভ আৰম্ভ কৰিছোঁ যে ইয়াত কিছুমান কাউণ্টাৰ লাগিব। এই কাউণ্টাৰত আহি পেলাই মানুহবিলাকে 10 দিনৰ ভিতৰত এই সমস্যাবিলাক সমাধান কৰি ল'ব পাৰিব। সেইকাৰণে কিমান ঘৰ বুলি নহয়, চব যিমান মানুহ আছে, যিমানৰ এই সমস্যা আছে, এইটো ইন ওৱান গো এইটো মেক্সিমাম সমাধান হৈ যাব। কাৰোবাৰ বেছি কমপ্লিকেটেড হয়, কিছু জট হয়, এইটো মানে আমাৰ SDLACত যাব, আমাৰ যিটো চাব ডিভিজন লেভেল লেণ্ড এডভাইজাৰী কমিটিত যাব। কিন্তু যিবিলাকৰ সমস্যা নাই, মাটিটো কিনি ল'লে আজি বহুত বছৰৰ নামজাৰি পোৱা নাই, দেউতাৰ পৰা মানে পুত্ৰৰ নামত আহিব লাগে, ক্লাছিফিকেশ্যন কৰিব লাগে মাটিৰ, এইবিলাক কামবিলাক মানে এতিয়া ইন ওৱান গো এবাৰতে গোটেই সমস্যা সমাধান কৰিবলৈ আমি হাতত লৈছোঁ। আৰু ইয়াৰ পিছত যাতে বিটিআৰ বাকীৰ বিভিন্ন সমস্যা নাথাকে। এতিয়া বিশেষকৈ আমাৰ PGRত যিসকল আছে তেখেতসকলক ভূমি পাট্টা দিয়াত আমাৰ অসুবিধা হৈ আছে। ফৰেষ্টত যিসকল আছে এইটো এটা প্ৰচেছৰ মাজত যাব লাগিব। গতিকে PGR, VGR, ফৰেষ্ট এইবিলাক অঞ্চলতো আমাৰ বহুখিনি খিলঞ্জীয়া লোক বা আমাৰ বহুখিনি লোক বহি আছে। সেইখিনিকো কেনেকৈ আমি ছিষ্টেমেটাইজ কৰিব পাৰোঁ, থ্ৰু ছিষ্টেম কেনেকৈ কৰিব পাৰোঁ, ইয়াৰ কাৰণে চৰকাৰত আমি বহুত আলোচনা কৰি আছোঁ। 99টো আছিলে সেইসকলে কিছুমান ছিনিয়ৰ মানুহবিলাকক পিছত আনি জুনিয়ৰসকলক আগত আনি তেনেকুৱা বহুতখিনি গণ্ডগোল মানে আছিলে। তো 1009 যিটো SIU পাইছিলোঁ আমি সেইটো দি দিলোঁ। বাকীখিনিকো আমি এক্সামাইন কৰি আছোঁ। যদি আৰু SIU পাই যাওঁ, বহুতখিনি ভেকেণ্ট পষ্ট আছে, তেখেতসকলকো আমি এংগেজ কৰিবলৈ চেষ্টা কৰি আছোঁ। শেহতীয়াভাৱে হাগ্ৰামা মহিলাৰী আপোনাৰ কাউন্সিলত আহি বহি হিচাপ দিয়ক আমাক ইমানখিনি দুৰ্নীতি হৈছে, আমি সেইটো চাবলৈ মানে ৰাজি আছোঁ। কিন্তু তেখেতৰ হিচাপ দি আছোঁ আমি। এতিয়ালৈকে আমাৰ তাত 1800 কৰোৰৰ মানে ফাইল আহিছে। ফাইল মানে গোটেই মানে ডাটা, উইথ ডাটা আপোনালোকক আমি দি আছোঁ। একশ্যনটো পুলিচে ল'ব, একশ্যনটো CBI ল'ব, একশ্যনটো NI ল'ব, একশ্যনটো EDA ল'ব। আমিতো ফৰৱাৰ্ড কৰিব পাৰোঁ আৰু ইতিমধ্যে আমি ফৰৱাৰ্ড কৰিছোঁ। সেইটো কাৰণে হাগ্ৰামা মহিলাৰী বাহিৰত আছে নেকি, দিল্লীত বহি আছে নেকি? এইটো আপোনালোকে ভালকৈ জানিব। মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোনো খুংসূত্ৰ পোৱা নাই ক'ত আছে, কাৰণ 2 বছৰ তেখেতে কাউন্সিলতে অহা নাই। এজন MLA যদি 2 বছৰ এছেম্বলিত নাযায়, এজন MP যদি 2 বছৰ পাৰ্লিয়ামেণ্টত নাযায়, এইটো কি বুলি ক'ম? এতিয়া আমি পাৰ্লিয়ামেণ্ট এছেম্বলিৰ তৰফৰ পৰাতো আমি তেখেতক নিৰুদ্দেশ বুলি নটিচে দিব লাগে। 2 বছৰ যিহেতু আমাৰ এছেম্বলিতে অহা নাই, তো আমিতো এছেম্বলিৰ তৰফৰ পৰা চালে আমিতো তেখেতক মানে বিচাৰিবৰ কাৰণে নটিচে দিব লাগে। বিচাৰিব এতিয়া